বন্ধু বান্ধৱীসকল, আজি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। আজি মই বনাম টেঙা আৰু ঔটেঙা আৰু মাছৰ আঞ্জা। এতিয়া মই তেলখিনি দিলোঁ। মই এতিয়া মাছ ভাজিম। মই এতিয়া মাছ ভাজি ঔটেঙা অলপ দিম। বহুত গৰম, ঘামি গৈছোঁ। এতিয়া মাছ ভজা তেলতে পিঁয়াজ আৰু জলকীয়া দিওঁ। পিঁয়াজখিনি ভাজা হৈছে। এতিয়া টেঙা আৰু আলু দিওঁ। টেঙা আৰু আলুখিনি অলপ ভাজি ল'ম। এতিয়া ভাজা হৈ গ'ল। এতিয়া আমি ইয়াতে নিমখ হালধি দিম। টেঙা আঞ্জাত নিমখ অলপ বেছিকৈ লাগে। মই মাছখিনিও দি দিওঁ, তাৰপিছত ঢাকি দিওঁ। এতিয়া আঞ্জাখন উতলা হওক। আঞ্জাখিনি কি ধুনীয়াকৈ উতলি আছে। এতিয়া হবা হৈছে। আলুখিনি ভাঙি দিওঁ। আমাৰ আঞ্জাখন হৈ গৈছে। এতিয়া মই গেছটো বন্ধ কৰোঁ।